নমস্কাৰ, আপোনালোকে চাই আছে S22 টিভি। আকৌ চীনত জোকাৰিছে এবাৰ কভিডে। চীনাসকলৰ মাজত আকৌ হাহাকাৰ লাগিছে কভিডৰ কাৰণে। কভিড সম্পৰ্কে আজি পুনৰ উচ্চ স্তৰত অনুষ্ঠিত হৈছে বৈঠক। প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে এই বৈঠক। দেশত নতুনকৈ 131 জন লোকৰ গাত ধৰা পৰিছে কভিডৰ চাপ। পুনৰবাৰ দেশজুৰি জোকাৰি গৈছে কভিডে। আৰু কভিড সংক্ৰমণক লৈ দেশত উচ্চ স্তৰত বহিছে এখন বৈঠক। আৰু এই সম্পৰ্কত মুখ্যমন্ত্ৰী এনেদৰে মন্তব্য জনাইছে। মান ডেভেলপমেণ্ট হৈছে, কিন্তু মানুহে এইটোৱে কয় যে চীনৰ ভেকচিন বহুত দুৰ্বল আছিলে, সেইকাৰণে তাতে ভেকচিনৰ ৰেজিষ্টেঞ্চটো মানুহে পোৱা নাই। কিন্তু ভাৰতৰ ভেকচিন আমাৰ যথেষ্ট ভাল ভেকচিনেশ্যন আছিল। সেইকাৰণে মই নাভাবোঁ যে ভাৰতত বহুত আমি আতংকিত হোৱাৰ কাৰণ আছে, কিন্তু নিশ্চয় ভাৰত চৰকাৰে পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখিব। চাওক, এতিয়ালৈকেতো অসমত একো কথা নাই আৰু অসমত তেনেকুৱা কভিড কেছো নাই, একো নাই। গতিকে খালি চীনত হোৱা ডেভেলপমেণ্টটোৰ কাৰণে যোৱাকালি অলপমান মানুহে ভয় খাইছে, মানে হেল্থ এক্সপাৰ্টসকলে। কিন্তু আজি মই বহুতকেইটা আৰ্টিকল পঢ়িছোঁ, সকলোৱে কৈছে যে চাইনিজ ভেকচিনবোৰ খুব উইক আছিলে আৰু ইণ্ডিয়ান ভেকচিনৰ আদাৰ ভেকচিন সেইবিলাক বহুত ষ্ট্ৰং, তেওঁলোকে আমাক ৰেজিষ্টেঞ্চ দিব।